নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি মই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে কি গাহৰি পোৱালি ডায়েৰিয়া হ'লে মানে কি কৰিব লাগে আৰু কি মেডিচিন খোৱালে জল্দি ভাল হ'ব। আজি যদি দাৱাইটো যদি খুৱাই কালি ৰাতিপুৱালৈকে ৰিজাল্টটো পাই যাব। খালি দাৱাইটো খোৱালেও নহ'ব। মই এতিয়া যেনে কামটো কৰি যাম সেনেকৈ আপোনালোকে কামটো কৰি যাব। তেনে কামটো কৰি গ'লে মানে জল্দি ভাল হ'ব। এতিয়া মই আপোনালোকক দেখাব যাম গাহৰিটো কেনেকৈ ডায়েৰিয়া হৈছে। আপোনাৰ 2-3 কিসিমৰ মানে হাগিছে। এটা হাগিছে অলপ গ্ৰীণ কালাৰৰ হাগিছে আৰু এটা হাগিছে আপোনাৰ কোলাকৈ হাগিছে মানে, আৰু এটা অলপ মানে কেনেকৈ হালধীয়া টাইপৰ মানে এনেকৈ টাইপৰ হাগিছে মানে। এইটো ডায়েৰিয়াটো বহুত বেয়া হয়। ডায়েৰিয়া বহুত কিসিমৰ থাকে, পাতলা পায়খানা আৰু অলপ টাইটো থাকে কিছুমান ডায়েৰিয়া হ'লে মানে। কিছুমান একদম পূৰা পানী পানী। মোৰ যোনকেইটা মানে ডায়েৰিয়া হৈছে এইকেইটা পূৰা পানীয়ে হাগিছে। এটাতো পূৰা মানে পেচাব যোৱা নিচিনাকৈ মানে পায়খানা কৰি আছে। সেইটো মই চোৱা নাছিলোঁ। মোৰ গাহৰি পোৱালি আছিলে আপোনাৰ 14টা নে 15টা এনেকৈ পোৱালি আছিলে, একেলগতে থৈছিলোঁ মই। দুইজনী মাকৰ পোৱালি আছিলে। এটাতো বেছিকৈ হৈছে, ধৰিব পৰা নাছিলে মই কোনটো এটাই হাগিছিলে। তাৰপিছত আজি গম পালোঁ কোনটো এটা হাগিছে। এতিয়া মই মেডিচিন খুৱাইছোঁ, মেডিচিনো খুৱাইছোঁ। তাৰপিছত মই যেনেকৈ কৰিব লাগে সেনেকৈ কামটো মই কৰিছোঁ। খালি ভিডিঅ'টো আপোনালোকে চাই যাব, স্কিপ নকৰিব। অলপ দীঘল হ'ব পাৰে, আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। মই এইটো এতিয়া নহয়, মই আগৰ পৰাই মই সেইটো কামটো কৰি আহিছোঁ। আজি যদি সেইটো কামটো যদি কৰে তেতিয়া মানে কালি ৰাতিপুৱালৈকে বা ধৰ গধূলালৈকে অলপ ৰিজাল্টটো ভাল পাই যায় আপোনাৰ। দাৱাইটো আপোনাৰ 2 টাইম খুৱাব লাগিব, আৰু তাৰ লগত আৰু একটা পাউডাৰ আছে, সেইটো পাউডাৰটো মই দিওঁ হজম হ'বৰ কাৰণে দিওঁ। মেডিচিন পাউডাৰটো হয়, পাউডাৰ হয়, মেডিচিন হয়, এইটোকে হজম হ'বৰ কাৰণে। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া মই আপোনাৰ গাহৰি পোৱালি কেনেকৈ ডায়েৰিয়া হৈছে মই সেইটো দেখাব যাম। সিহঁতৰ কেনেকৈ মানে পায়খানা হৈছে, পানী পানী কেনেকৈ গ্ৰীণ কালাৰৰ কোলা কালাৰৰ মই সেইটো দেখাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই যাব, আৰু মই যেনেকৈ কৰি আছোঁ কাম, মই যেনেকৈ কাম কৰিম সেইটো এনেকৈ আপোনালোকে কৰিব। নিশ্চয় মানে ধৰ আপোনাৰ গধূলালৈকে মানে ৰিজাল্টটো মানে পাই যাব। ভিডিঅ'টো ভাল লাগিলে মানে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে মানে গাহৰি পালক বন্ধুসকলক মানে শ্বেয়াৰ কৰি দিব। আৰু এইটো সমস্যাটো বহুত হয়। আপোনাৰ গাহৰি পোৱালি যদি বেছি যদি গাখীৰ খাবলৈ পায় তেতিয়াও হয়, আৰু মাকৰ পৰা যেতিয়া ছাইড কৰি দিব 2-3 দিনৰ ভিতৰত মানে 2 দিনমানতো ঠিকেই হাগিব। তাৰপিছত আকৌ 3-4 নম্বৰ 5 নম্বৰ দিনাখন পৰা মানে অলপ ডায়েৰিয়া হৈ যায়। কিছুমান ডায়েৰিয়া হয় মানে হজম নোহোৱাৰ কাৰণেও হয়। সেইটো কাৰণে কি মেডিচিন খুৱাব লাগে মই টোটেলি মানে আপোনালোকক মানে মেডিচিনটো মই দেখাম। আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। এতিয়া বলক আপোনালোকক মই দেখাম এতিয়া গাহৰি পোৱালিকেইটা কোনটো মোৰ ডায়েৰিয়া হৈছে। আজি মোৰ গাহৰি পোৱালিকেইটা ডায়েৰিয়া হৈ আছে। ইয়াত চাই লওক। আপোনালোকক জাষ্ট মানে অলপ দেখাবৰ কাৰণে, ভিডিঅ'ত দেখাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। এইটো মই কি মেডিচিন দি পিনি ঠিক কৰিম সেইটোকো আপোনালোকক দেখাম, আৰু কেনেকৈ ট্ৰিটমেণ্ট কৰি থাকিম ইয়াকো মই দেখাম। বেছি নহয় 2 দিনৰ ভিতৰত ভালে যাব, 2 দিনো নালাগিব পাৰে। আজি যদি মেডিচিনটো খুৱাই দিওঁ গধূলালৈকে ভাল হ'ব। মই কেনেকৈ কৰোঁ কাম, মই কেনেকৈ কাম কৰোঁ সেইটো আপোনালোকক মই দেখাম, আৰু ভাল হোৱাৰ পাছত মই দেখাম কি মেডিচিন খুৱালোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাব এক চাইডৰ পৰা। আপোনালোকৰো হ'বও পাৰে, গাহৰি ফাৰ্মাৰ বন্ধুসকলৰ বহুতৰ হৈ আছে এনেকৈ ডায়েৰিয়া গাহৰি পোৱালি। এয়া চাওক, এটা হাগিছে গ্ৰীণ কালাৰৰ হাগিছে, এটা হাগিছে ক'লা কালাৰৰ। আৰু কোনটো গাহৰি পোৱালিকেইটা হৈছে মই সেইটোকো দেখাম আপোনালোকক। মই দেখাম এতিয়া গাহৰি পোৱালি ডায়েৰিয়া হ'লে মানে কেনেকৈ কি কৰিব লাগে, কেনেকৈ কাম কৰিব লাগে। এয়া হৈছে কামটো। এয়া চাওক, এনেকৈ আপোনালোকে থ'ব। এই 3টা পোৱালি মোৰ ডায়েৰিয়া হৈ আছিলে, বহুত ক্ষীণালে। আজি 2 দিন হ'ল, 2 দিন মানে 2 দিন হোৱা নাইকি, আজি হয়তো 2 দিন হ'ব। এতিয়া বৰ্তমান ভাল হ'ল, ভাল নোহোৱা নহয় মানে, সম্পূৰ্ণ ভাল হোৱা নাইকি। যেতিয়া সম্পূৰ্ণ ভাল হ'ব তেতিয়া আপোনালোকক মই দেখাম কি মেডিচিন দিছোঁ, কি মেডিচিন দিয়া নাই, সেইটো টোটেলি দেখাই দিম আপোনালোকক। আপোনালোকে এনেকৈ থ'ব, ৰ'দত থ'ব। ৰাতিপুৱাও ৰ'দ পাব লাগে, পিছবেলাও ৰ'দ পাব লাগে। ফাৰ্মৰ ওচৰতে যদি এনেকৈ যদি মাটি অলপ যদি খালী থাকে এনেকুৱাত মানে জেওৰা মাৰি থ'ব, জেওৰা মাৰি পিনে এনেকৈ থ'ব মোৰ নিচিনাকৈ। তেতিয়া বহুত জল্দিকৈ আপোনাৰ ভাল হৈ যাব গাহৰি পোৱালিকেইটা ডায়েৰিয়া হ'লে মানে। এইটো সমস্যাটো বহুত আমাৰ ফাৰ্মাৰবিলাকৰ হৈ আছে, গাহৰি পোৱালি লুজ মচন হোৱাটো। কিছুমান ধৰ গাহৰি পোৱালিবিলাক আপোনাৰ গাখীৰ বেছি খাব পালেও হয়, মাকৰ লগত থাকিলেও হয়। আৰু কিছুমান ধৰ মানে ঠাণ্ডা হ'লেও হয়, আৰু
আৰু কিছুমান ধৰ আপোনাৰ গাহৰি ঘৰটো যদি লেতেৰা হয় তেতিয়াও হয় মানে। মোৰ গাহৰি ঘৰটোতো লেতেৰা হোৱা নাছিলে, তথাপিও মানে হৈছে। কি কাৰণত হৈছে সেইটো ক'ব পৰা নাই। মই অলপ ডাউট লাগি আছে। মই মানে দানাটো এক্সচেঞ্জ কৰিছিলোঁ। প্ৰথমতে ডিউচৰ খুৱাই আছিলোঁ, তাৰপিছত গডৰেজৰ খোৱালোঁ। এইটো প্ৰাইড হাউচ বুলি কয় নেকি, এইটো পেকেটৰ দানাটো খুৱাইছিলোঁ মই। তেতিয়াৰ পৰা মানে ডায়েৰিয়া হৈ গ'ল পোৱালিকেইটা। এইখিনিয়ে ক'ব লগা আছিলে। আৰু দেখাবলগীয়াটো এইটোৱে আছিলে। আপোনালোকক মই পাছত দেখাম আৰু কালিকৈ মই আকৌ নেক্সট ভিডিঅ' উঠাম। সিহঁতৰ পায়খানাটো কেনেকৈ আছে, টাইট হৈছে নে ঢিলা হৈছে, মই সেইটোকে দেখাম আপোনালোকক। সম্পূৰ্ণ ভাল হ'লে মানে দেখাম। আৰু মেডিচিনকেইটাতো মই দেখামেই আপোনালোকক। মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰিব, তেতিয়া জল্দি ভাল হ'ব। কিছুমান সপ্তাহ দিন 10 দিন লাগি যায়, গাহৰি পোৱালিও মৰিও যায় এনেকৈ। মোৰ বৰ্তমান এতিয়ালৈকে একো হোৱা নাইকৈ। আগতো মোৰ ইয়াৰ আগৰ বেচটো এনেকৈ হৈছিলে, ডায়েৰিয়া হৈছিলে। তেতিয়া মই এইটো বনাইছিলোঁ। চাওক এনেকৈ জেওৰা মাৰি দিছোঁ এটা কোণাত। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, অলপ দীঘল হ'ব পাৰে। নেক্সট আপোনালোকক মই দেখাম। এতিয়া মোৰ গাহৰি পোৱালিকেইটা ডায়েৰিয়া হোৱাকেইটা সম্পূৰ্ণ ভাল হৈ গ'ল। ইয়াত চাই লওক আপোনালোকে। 2 দিন লাগিলে ভাল হ'বলৈ কাৰণে। টেবলেট খুৱাইছিলোঁ মই, টেবলেট আৰু এটা মানে পাউডাৰ খুৱাইছিলোঁ। সেইটো আপোনালোকক মই দেখাম। ইয়াত চাই লওক লেট্ৰিনটো সম্পূৰ্ণ ভাল হৈ গ'ল। ইয়াত দেখিছেনে? কোনকেইটা হৈছিলে এইটো মই দেখাইছোঁ। এইটো এটা হৈছিলে, তাৰপিছত এইটো 2টা। অলপ ক্ষীণাইছে পোৱালিকেইটা, অলপ মানে এটাতো বহুতেই ক্ষীণালে। এইটো আগৰ পৰা হৈ আছিলে, 3-4 দিনমান হৈ গ'ল। কোনটো এটাতো হৈছিলে মই ধৰিব পৰা নাছিলোঁ। ইয়াত পোৱালি আৰু আছিলে, কোনটো এটাতো হৈছিলে মই ধৰিব পৰা নাছিলোঁ। সেইটো কাৰণে অলপ বেছিকৈ দুৰ্বল হৈ গ'ল। এইটো পোৱালিটো ক্ষীণালে বেছিকৈ। মই মেডিচিনকেইটা আপোনালোকক মই দেখাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে মানে শ্বেয়াৰ কৰিব। পোৱালিকেইটা এতিয়া ঠিক হৈ গ'ল। ডায়েৰিয়া হোৱাটো আপোনালোকক মই অলপ আগত দেখাই গৈছিলোঁ ভিডিঅ'ত। সম্পূৰ্ণ এতিয়া ভাল হৈ গ'ল। আৰু মই কি মেডিচিন খুৱাইছিলোঁ মই সেইটো আপোনালোকক মই দেখাম এতিয়া। মেডিচিনকেইটা টেবলেট আছে আৰু এটা হৈছে পাউডাৰ। টেবলেটটো এইটো হয়, এইটো নামটো চিফ্লক্স তেজাছ। এইটো চাই লওক আপোনালোকক মই দেখাই আছোঁ। এয়া চাই লওক, এইটো মেডিচিন হয় চিফ্লক্স তেজাছ। এইটো এনেকৈ সৰু হয় টেবলেটটো। মানুহ যেনেকৈ খায় টেবলেট, মানুহৰ টেবলেট যেনেকৈ হয় তেনেকৈ হয়। আৰু একটা থাকে আপোনাৰ ডাঙৰ থাকে, একটা ফাইলত 4টা নেকি থাকে। মই সেইটো আনি খোৱা নাই। আৰু ইয়াৰ লগতে মই আৰু এটা মেডিচিন খুৱাইছোঁ ইয়াৰ লগতে মই। এইটো মেডিচিনটো হয়, এইটো কি কৰে আপোনাৰ হজম কৰে। হজমৰ কাৰণে এইটো পাউডাৰটো খুৱাব লাগে লগতে। আমাৰ গাহৰি পোৱালিকেইটা কি কাৰণে ডায়েৰিয়া হয়, হজম নহ'লেও ডায়েৰিয়া হয়। ইয়াত চাই লওক আপোনালোকে। এইটো পেকেটটো আনিব, এইটো ভেটেনেৰী ফাৰ্মাচীত পাব। এইটো গৰু, ছাগলী, গাহৰি চবৰ কাৰণে হয়, মুৰ্গীৰ কাৰণেও হয়। এই 2টা মেডিচিন খুৱাই পিনে মোৰ গাহৰি পোৱালিকেইটা ডায়েৰিয়াটো ভাল হৈছে। আৰু মই যেনেকৈ কৰিছিলোঁ, খালি মেডিচিনটো খোৱালেও নহ'ব। মই যেনেকৈ কামটো কৰিছিলোঁ মানে সেনেকৈ আপোনালোকে কামটো কৰিব। যেনেকৈ মই এতিয়া ৰ'দত থৈছিলোঁ, ৰাতিপুৱা মানে ৰ'দত থৈ দিছিলোঁ গধূলালৈকে। আৰু আপোনালোকে কি কৰিব, ৰাতিপুৱা টাইমত দানা বেছিকৈ নিদিব। পাৰিলে মানে গোটেই দিনটো খালী পেট থৈ দিব সিহঁতক গধূলালৈকে। গধূলা পাৰিলে মানে দানা অলপ দিব, বেছি নিদিব। আৰু ৰাতিপুৱা যেতিয়া ধৰ আপোনাৰ দানা খাবলৈ দিব, দানা খাবলৈ দিয়া টাইমত কি কৰিব, সিহঁতক এক্সট্ৰাকৈ মানে দানা অলপমান দিব। এইটো দানাটো মানে মেডিচিনটো খুৱাবৰ কাৰণে মানে সিহঁতক দানাটো অলপমান কমটি কৰি দিব। যেনেকৈ এটা গাহৰি পোৱালি যদি 300 গ্ৰাম বা 200 গ্ৰাম দানা খায়, যদি 300 গ্ৰাম যদি দানা খায়, তেতিয়া আপোনালোকে কি কৰিব, তাক 200 গ্ৰাম বা 150 গ্ৰাম দিব এটা গাহৰি পোৱালিক। লগতে এইটো মেডিচিনটো কি কৰিব আপোনালোকে, পানীত ঘুলি পিনি চিৰিঞ্জ লৈ পিনি ডাইৰেক্ট মুখত ঢালি দিব। এটা গাহৰি পোৱালিক আপোনাৰ এটা গাহৰি পোৱালি নাই গ'লেও 5 কেজি 6 কেজি এনেকৈ থাকে, বা 10 কেজি থাকে। একদম কমটি ধৰ 5 কেজি থাকিব বা 6 কেজি থাকিব। তেতিয়া কি কৰিব, এইটো টেবলেটৰ এটা ঘুলিব। তাৰপাছত ধৰ এইটো একটা মানে ধৰ টেবলেটৰ হিচাপত মানে ধৰ এটা আপোনালোকে মিক্স কৰি পানীত মানে এইটো চিৰিঞ্জৰ লগত খুৱাই দিব, নহ'লে দানাৰ লগত মিক্স কৰি দিব। তেতিয়া আপোনালোকৰ গাহৰিকেইটা কি হ'ব, জল্দি ভাল হ'ব। ময়ো এনেকৈ খুৱাইছোঁ। টেবলেটটো বহুত আছে। মই নৰফ্লক্সাচিন বুলি কোৱা এটা টেবলেটটো সেইটো খুৱাইছিলোঁ, কিন্তু সেইটো ভাল হোৱা নাছিলে। এতিয়া মই নতুনকৈ এইটো টেবলেট আনিছোঁ, চিফ্লক্স তেজাছ বুলি কোৱা নামটো হয় এইটো টেবলেটটো। ভেটেনেৰী ফাৰ্মাচীত পাব, ভেটেনেৰী যাব আপোনালোকে, ভেটেনেৰীৰ পৰা ল'ব। আৰু এইটো পাউডাৰটো ল'বলৈ নাপাহৰিব। লগতে এইটো পাউডাৰটো আপোনালোকে যেনেকৈ হ'লেও ল'ব।
তেতিয়াহে জল্দি ভাল হ'ব। আৰু মই যেনেকৈ ৰ'দত থৈছিলোঁ সেনেকৈ আপোনালোকে ৰ'দত থ'ব। খালী পেট থ'ব, কিন্তু দানা পেট ভৰাই দানা খাব নিদিব। গধূলা ধৰ আপোনাৰ 4টা-5টা বজাত দানাটো দিব, দানাটো অলপ কমতি দিব। এইটো 2 টাইম খুৱাব, টেবলেট 2 টাইম খুৱাব আৰু এইটো 2 টাইম খুৱাব। 2টা মানে এইটো পানীৰ লগতো দিব পাৰে, পানী যদি খায় তেতিয়া গাহৰি পোৱালি পানীকো দিব পাৰে। এইখিনি আছিলে মই ভিডিঅ' বনোৱা উদ্দেশ্যটো। এতিয়া মোৰ গাহৰিকেইটা সম্পূৰ্ণ ভাল হৈছে এই মেডিচিনকেইটা খুৱাই। আপোনালোকে খুৱাই চাব। আৰু বহুত ফাৰ্মাৰৰ আমাৰ এইটো সমস্যা হয়, গাখীৰ বেছি খাবলৈ পালেও হয়, বা দানাৰ বেছি ভিটামিন যদি পাই যায় তেতিয়াও হৈ যায়। আৰু বা ধৰ আপোনাৰ দানা খোৱা জেগাত যদি লেতেৰা হাগি মুতে তাতে যদি দানা ঢালি দিয়ে তেতিয়াও মানে সেইটো ডায়েৰিয়াটো হৈ যায়। মানে এই 2টা মেডিচিনটো আনি থৈ দিব আপোনালোকে যেনেকৈ হ'লেবি, তেতিয়া বহুত জল্দি ভাল হৈ যাব। নহ'লে মৰিবলৈ চান্স থাকে পোৱালি। মোৰ একটা বহুত ক্ষীণাই গ'ল, আপোনালোকক মই দেখাইছোঁ অথনি অলপ আগতে। মেডিচিনকেইটা এইকেইটাই হয়।